Hello everyone, welcome to my YouTube channel Daisy Moni Vlog. আমি গৈ আছো শিৱ মন্দিৰলৈ। এয়া মোৰ লগত আছে মোৰ বান্ধৱী সয়নিকা। আজি 31 আগষ্ট। আজি বলবমৰ শেষৰটো দিন। আজি আমি হোমযজ্ঞলৈ গৈ আছো মন্দিৰত। আমি গৈ আছো ভূটান দৰঙা মেলা শিৱ মন্দিৰলৈ। আপোনালোকক সবিশেষ আজি দেখুৱাম। আপোনালোকে চাব আমাৰ ভূটানৰ দৃশ্য মন্দিৰত। এনেকৈ আমি বাছত উঠি যাবলৈ লৈছো। যেহেতু ভূটান আমাৰ ইয়াৰ পৰা দূৰ আছে, বাছত যাব লাগে, সেয়েহে আমি বাছত উঠিলো দুয়োজনে। দেৰিয়ে হ'ল, আজি সলকান্তে যাম বুলি ভাবিলেও যে নোৱাৰি, ৰাতিপুৱাই উঠিলেও দেৰিয়ে হৈ গ'ল। সেয়ে আমি এতিয়াহে আহিব গ'লো। এতিয়া বাজি আছে 12 বাজিবই আৰু যাই পাওঁতে পাওঁতে দেৰিয়ে হৈ যাব। এয়া দেখিছেনে চাহপাত বাগান, কিমান ধুনীয়া যে পৰিৱেশ এটা দেখিলে যে ইমান ধুনীয়া, চালে চকুৰোৱা, চালে চাই থাকিবৰে মন যায়। এনেকৈয়ে বহুত অন্তৰ পিছত আমি পালো মেইন দুৱাৰ, দৰঙা মেলা পাগলা বাবা শিৱ মন্দিৰ। এনেকৈ আমি গৈ গৈ আহি পালো আৰু অকমান যাব লাগিব, দূৰ আছে এইখিনি। আমি খোজকাঢ়ি যাম, দূৰ আছে যদিও খোজকাঢ়ি যাই খুবেই ভাল লাগে। মানুহবোৰ দেখিছেনে ইমান মানুহ আহিছে, প্ৰতি বছৰে আহে। এনেকৈ আমি আহি পালো মেইন মন্দিৰ। এনেকৈ যাম, ইমান মানুহ যে আহিছে, বহুত বেছি ভাল লাগিছে। প্ৰত্যেক বছৰে আহিব খোজোঁ, কিন্তু যোৱা বছৰ অহা হোৱা নাছিল। এইবাৰ কিন্তু আহিলোঁ। ভগৱানে আনিলেহে আহিব পাৰিম। মন্দিৰত জানো নিজে আহিব পাৰি কেতিয়াবা, নহয় জানো বন্ধু বান্ধৱীসকল? ৰাতিপুৱাৰ পৰা ৰাতিলৈ মানুহ আহিয়ে থাকে, বহুত বেছি ভাল লাগে। গধূলি 1 লাখ বন্তি প্ৰজ্বলন কৰা হয় প্ৰতি বছৰে হোমযজ্ঞৰ দিনা। এনেকৈ ইয়াত চাকি জ্বলোৱা হয়। যিহেতু ভিতৰত জাগা, মেইন মন্দিৰটোত জাগা কম, সেয়ে বহুত মানুহ অহা যোৱা হয়। সেইকাৰণে ধুনীয়াকৈ বাহিৰত চাকি বন্তি জ্বলাব সুবিধা কৰি দিছে। এয়া হৈছে মেইন মন্দিৰটো। মানুহবোৰৰ বাবে ভালকৈ দেখুৱাব নোৱাৰিলোঁ, মানুহ আছে যিহেতু। এয়া মেইন শিৱ বাবাৰ মন্দিৰ। এনেকৈ মানুহবোৰ বহি আছে, বহুত মানুহ গ'লগৈ। আমাৰ যিহেতু দেৰিও হৈছে, 12 বাজি গৈছে আহোঁতে। দূৰ যে, ঘৰটো বহুত বেছি দূৰ। আপোনালোকে আহিবচোন মন্দিৰটোত, ভূটান দৰঙা মেলা শিৱ মন্দিৰ। আহিলে প্ৰতি শাওণৰ মাহত প্ৰতি বছৰে মানুহ আহে, সমাগম হৈয়ে থাকে মন্দিৰটোত। এয়া হোমযজ্ঞ, আমি যে কৈছিলোঁ হোমযজ্ঞ পাতে, ইয়াত হোমযজ্ঞ পাতিছে। কিন্তু কি হ'ব, আমি ভালকৈ হোমযজ্ঞ দেখাই নাপালোঁ। এয়া হৈ গ'ল হোমযজ্ঞ। তাতে মানুহবোৰ এতিয়া সেৱা জনাই ফুট লৈ আছে। এনেকৈ ময়ো ল'লোঁ ফুট লৈ কিনে। মানুহবোৰ মন্দিৰত চাকি বন্তি জ্বলাই আমি ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ। তাৰপিছত আমি পিছপিনে পাহাৰ চাবলৈ উঠিলোঁ। যিহেতু পাহাৰৰ ওপৰত মন্দিৰটো, এনেকৈ আহিলোঁ। কিন্তু ওপৰত যাব নিদিয়ে, যিহেতু বহুত ওপৰত জন্তু আছে, যাব নিদিয়ে। এনেকৈ মানুহবোৰে অলপমান দূৰত আহিছে আৰু চাবলৈ বহিছেও, যিহেতু গৰমো দিছে। ধুনীয়া ঠাই, সেউজীয়া ঠাণ্ডা একদম। এনেকৈ সেউজীয়া, মই এটা ভিডিঅ'ই বনাই দিলোঁ। বেছি ভাল লাগে এনেকুৱা মোৰ সেউজীয়া গছ-গছনি দেখিলে। মোৰ সেউজীয়া খুবেই প্ৰিয়। এনেকৈ বহুত সময় থাকি মন্দিৰত আমি এনেকৈ ঘৰলৈ যাবলৈ ওলালোঁ। মন্দিৰত আহিলে যে ঘৰত যাবই মন নাযায়। जहाँ पवन बहे संकल्प लिए, जहाँ पर्वत गर्व सिखाते हैं, जहाँ ऊंचे नीचे सब रास्ते भक्ति के सुर में गाते हैं। गणेश बाबा उस देवभूमि के ध्यान से मैं धन्य धन्य हो जाता हूँ। है भाग्य
জনাই গণেশ বাবাক। আহি আমি পালোঁ এইখন ব্ৰিজ। বহুত বেছিয়ে ভাল লাগে এইখিনি ঠাইত। বহুতে ফটো উঠে, ভিডিঅ' বনায়, ধুনীয়া শ্বুটিঙো কৰে ইয়াত। খুবেই বেছি ভাল লাগে এই দলংখন। ইমান ধুনীয়া পৰিৱেশ। ভূটানত আহিলে যে মোৰ বহুত বেছিয়ে ভাল লাগে। এনেকৈ আমি বাছত উঠি নামিবৰে হ'ল। ফাইনেলি আমি এতিয়া ঘৰ আহি পালোঁ। আপোনালোকক ভিডিঅ'টো আমি সবিশেষ দেখুৱালোঁ। কেনেকুৱা লাগিলে ক'ব। আৰু আজি আমি হোমযজ্ঞৰ পৰা আহিলোঁ। বহুত বেছিয়ে ভাল লাগিছে আজি। তাত যাই মন্দিৰত গ'লে জানো কাৰ ভাল নালাগে। বহুত বেছিয়ে ভাল লাগিল আজি। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব। আজিলৈ বাই। ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব।